हेलो बंधुসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ তো মোৰ আজি আপোনালোকে ড্ৰেছটো চাই গম পাইছে যে এইটো কি ড্ৰেছ হয় এইটো আপোনাৰ স্পৰ্ট ড্ৰেছ হয় তো আমাৰ কলেজত আজি 20 তাৰিখ তো আজিৰ পৰা স্পৰ্টছ আৰম্ভ হৈছে তো ফাৰ্ষ্ট হ'ব আপোনাৰ আউটডোৰ তো তিনিদিনীয়াকৈ আউটডোৰ হ'ব তো মই তাতে যাম আজি আপোনালোকক এই আউটডোৰ কি খেল হয় তো আপোনালোকক দেখাম এ টু জেড আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই এতিয়া মানে সেই ফিল্ডত যাম আৰু আমাৰ কলেজত মানে এনেকুৱা ঠাই নাই তো এখন ফিল্ড লৈছে এইখন ফিল্ডৰ যোগদল ফিল্ড বুলি আপোনাৰ ইয়াৰ পৰা সোণাপুৰ পোৱাৰ আগতে আপোনাৰ যোনটো কি কয় টোল গেট যে আছে টোল ফিল্ড আছে আৰু সেই ফিল্ডতে মানে খেল হ'ব আউটডোৰ খেল হ'ব তো তাতে যাই দেখাই থাকোঁ আপোনালোকে আজি কি খেল হয় তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ ইউটিউব চেনেল আৰু MH আছাম ফেচবুক পেজটো ছাবস্ক্ৰাইব কৰা নাই আৰু ফ'ল' কৰা নাই দেন আপোনালোকে এটা অনুৰোধ থাকিলে আপোনালোকে ফ'ল' কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তো আপোনাক দেখাই থাকোঁ আৰু আপোনালোকে চাই থাকক আমি মেজিকত উঠিলোঁ আৰু ইয়াৰ পৰা 10 মিনিটতে মই আছোঁ সুদীপ আছে আৰু ৰোহিত আছে আমি মেজিকতে যাম তো যাওঁ আৰু যাই আপোনালোকক দেখাই থাকিম ভিতৰত আমি গৈ আছোঁ এতিয়া এই চাওক কিমান ধুনীয়া এইটো ফাৰ্ষ্ট গেট হয় তো RIPT Group of Institution 8th ইণ্টাৰ হাউচ স্পৰ্টছ উইক এইটো হ'ল ছেকেণ্ড গেট RIPT Group of Institution তো এইটো গেটটো চাওক কিমান ধুনীয়া লাগিছে আৰু ভিতৰত চাই আপোনালোকে পতাকা উত্তোলন কৰিব আমাৰ MD মেম ডক্টৰ পৰল বৰুৱা আৰু সোণাপুৰ থানাৰ কৌশিক ছাৰ আহিছে তো এতিয়া পতাকা উত্তোলন কৰিব তো আপোনালোকক দেখাই দিম তো এতিয়া আমাৰ কলেজৰ ছাৰবিলাক ছাৰ মেম আছে এইবিলাক এটা প্ৰিন্সিপাল ছাৰ আৰু কলেজৰ MD পতাকা উত্তোলন কৰা হ'ল তোমালোকক কৈ দিব কোন ক'ত কি কৰিব লাগে তেনেকৈ আমি আগবাঢ়ি যাওঁ বেছি সময় নলওঁ সময় এনেও কম হৈছে একচুৱেলি 12টা বাজিলে সকলোকে মই শুভেচ্ছা জনাই এইটো প্ৰেক্টিছ কৰি আছে চাওক এইটো গ্ৰীণ হাউচ হয় এইটো ৰেড হাউচ এইটো ৰেড হাউচ এইটো য়েলো হাউচ আহি আছে চব কিমান ধুনীয়াকৈ কৰি আছে এইটো আমাৰ হাউচ হয় ব্লু হাউচ চব কিমান ধুনীয়াকৈ কৰি আছে প্ৰেক্টিছ কৰি আছে এইটো চব কিমান ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে At your side, gracious march of green house dressed in green. Red house I have said red house In front, dressing red symbolize the passion, power, sincerity and strength, followed by Commander red house house yellow house yellow symbolizes joy and identity led by Commander Borua, flag holder Sonia Begum.
হ'ব 100 মিটাৰ চলিবৰ কাৰণে তো এতিয়া আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো আৰু কি হয় কোনে ফাৰ্ষ্ট হয় কোনে ছেকেণ্ড হয় আপোনালোকে কৈ থাকি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো চাই থাকক তো কোনে ফাৰ্ষ্ট ছেকেণ্ড হয় ৰেড ৰাউণ্ড আপোনালোকে চাওক কোনে ফাৰ্ষ্ট ছেকেণ্ড ছেকেণ্ড থাৰ্ড তো এইটো আপোনাৰ গ্ৰীণ হাউচ চাওক কোন ফাৰ্ষ্ট হয় আপোনালোকে চাই থাকক বহুত ইণ্টাৰেষ্ট হয় চাওক এতিয়া আহিব আপোনাৰ ব্লু কালাৰ তো চাই থাকক আপোনালোকে কোনে ফাৰ্ষ্ট হয় কোনে ছেকেণ্ড হয় কোনে থাৰ্ড হয় ব্লু কালাৰৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড চাওক কোনে ফাৰ্ষ্ট হয় কোনে ছেকেণ্ড হয় ব্লু কালাৰ এতিয়া আমাৰ য়েলো হাউচ চাওক কোনে ফাৰ্ষ্ট হয় কোনে ছেকেণ্ড হয় আৰু কোনে থাৰ্ড হয় তো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এতিয়া হ'ব আপোনাৰ য়েলো কালাৰৰ ৰেড চেইন তো আহি আছে কোনে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আপোনালোকে দেখাই থাকক আপোনালোকে কোনে কি হয় আপোনালোকে ছাৰ হাই দিয়ক এটা বহুত হেণ্ডচাম লাগিছে ছাৰ আপোনাক চাওক খেলখন চাবৰ কাৰণে কিমান ৰখি আছে আৰু কিমান ৱাইট কৰি আছে কিমান মানে একদম পূৰা ইণ্টাৰেষ্ট পাব আপোনালোকে আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো আৰু আপোনালোকে বহুত মজা পাব আৰু আপোনাৰ এতিয়া হ'ব আমাৰ বয়ছৰ 100 মিটাৰ্ছৰ ৰেচ হ'ব এতিয়া আপোনাৰ ফাৰ্ষ্টত গ'ল ছোৱালী এতিয়া হ'ব ল'ৰাৰ তো 100 মিটাৰ হ'ব ফাৰ্ষ্ট আপোনাৰ ৰেড কালাৰ আহিব তো আপোনালোকে চাই থাকক আৰু কোনে কি ফাৰ্ষ্ট হয় কোনে ছেকেণ্ড হয় তো চব দেখাই থাকক আপোনালোকে চাই থাকিব তো এতিয়া ৰেড হাউচ আহি আছে চাম কোনে ফাৰ্ষ্ট কোনে ছেকেণ্ড কোনে থাৰ্ড হয় আপোনালোকে চাই থাকক চাওক হাই বল দিয়া সেইকাৰণে আপোনাৰ ৰেলি ৰেচ হৈ আছে তো আপোনালোকে চাই থাকক কোনে ফাৰ্ষ্ট হয় কোনে ছেকেণ্ড হয় তো আপোনালোকে পূৰা মজা পাব আৰু ভিডিঅ'টো চাই থাকক এতিয়া ৰেলি ৰেচ হৈ আছে তো এতিয়া ফাৰ্ষ্ট কোনে ছেকেণ্ড হয় চাওক এতিয়া হ'ব ল'ৰাৰ ৰেলি ৰেচ বয়ছ ৰেলি ৰেচ হ'ব এতিয়া আৰু আপোনাৰ এটা গ্ৰুপে হ'ব ইয়াতে আপোনাৰ আছে আৰু এইটা ছাইডত আছে আপোনাৰ চাওক চাই আছে ইয়াতে পূৰা একদম ৰ'দৰ ফাৰ্ষ্ট কোনে ছেকেণ্ড আৰু কোনে থাৰ্ড হয় তো আপোনালোকে ৰেলি ৰেচটো চাই থাকক আৰু এনজয় লওক তো এটা গ্ৰুপত 4জনকৈ হয় আৰু আপোনাৰ ইয়াতে 2জন আছে আৰু সেইটো চাইডে 2জন আছে আপোনাৰ চাওক কোনে কি হাউচবিলাকে চি কৰি আছে ৰেড য়েলো গ্ৰীণ ব্লু তো কোনে কি হয় আপোনালোকে চাই থাকক আপোনালোকে মইতো য়েলো ছাপোৰ্ট কৰিম চাওক আপোনালোকে কোনে এইটো 4টা গ্ৰুপ আছে আকৌ ইয়াৰ পৰা আহিব আপোনালোকে চাই থাকক ইয়াৰ পৰা এইটো আপোনাৰ ৰিটাৰ্ণ হ'ব বেলেগে তো 4জন আছে দৰ্শক চাওক কোনে কি হয় আৰু আপোনালোকে চাই থাকক এতিয়া আৰু নতুন এটা খেল হ'ব এই খেলটোৰ নাম হৈছে টাগ অফ ৱাৰ তো এতিয়া ফাৰ্ষ্ট হ'ব ছোৱালী খেল তো আমি চাম কোনে কিমান পাৰে আৰু আপোনালোকে দেখাই থাকিম আৰু আপোনালোকে দেখক মই চাম আপোনালোকে দেখাম কোনে বেছি ভক্তি দিব পাৰে আপোনালোকে দেখাই থাকিম এই জিদান আইডিয়া এটা ব্লু আৰু এতিয়া আপোনাৰ য়েলো হ'ব এইটো য়েলো এটাৰ পৰা আমাৰ কি হয় য়েলো এটা হ'ল য়েলো আমাৰ য়েলো হাউচ য়েলো এটা হ'ল আপোনাৰ ব্লু য়েলো সাপোর্ট গ্ৰীণ হাউচ আৰু আপোনাৰ ৰেড হাউচ তো দুটাৰ আপোনালোকে চাই থাকক কোনে কিমান শক্তি দিব পাৰে আৰু কোনে কিমান জিকিব পাৰে চব আপোনালোকে দেখাই থাকক আপোনালোকে চাই থাকক এটা গ্ৰীণ আপোনাৰ ৰেডি আছে আৰু এটা ব্লু ৰেডি চাওক কোনে জিকিব পাৰে এতিয়া হ'ব ভয়েছৰ আপোনাৰ য়েলো কালাৰ আৰু এইটো হৈছে আপোনাৰ গ্ৰীণ কালাৰ তো চাওক কোনে জিকিব পাৰে আৰু ফাৰ্ষ্ট ৰাউণ্ড হৈ আছে এইটো তো দেখো আপোনাক দেখি থাকক আপোনালোকে এই গোটেইকেইটা আমাৰ বেষ্ট হয় এইটো হৈছে আপোনাৰ ৰচন মহিবুল আমিনুল আছে চাকুল আছে আৰু এতিয়া আপোনাৰ ফাৰ্ষ্ট ইয়াৰ আছে আৰু আমাৰ আছে ৰফিত আছে জিদান আছে তো চাওক কোনে জিকিব পাৰে তো আপোনালোকে চাই থাকক ভিডিঅ'টো
কোনে জিতিব পাৰে আৰু এইটো হ'ল আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ড হয় এইটো আপোনাৰ ব্লু আৰু এইটো হৈছে ৰেড তো কোনে কিমান শক্তি দিব পাৰে কিমান আগৰবাৰ ফাইনেল মেচ হ'ব আপোনাৰ এটা আছে আপোনাৰ গ্ৰীণ কালাৰ আৰু ৰেড কালাৰ তো দুটা হাউচৰ গ্ৰীণ আৰু ৰেড তো আপোনালোকে চাওক কোনে ফাৰ্ষ্ট হ'ব পাৰে তো দিলে আপোনালোকে চাই থাকক আৰু স্যার 6 মারিব লাগিব স্যার 6 কাবাডী খেল হ'ব তো ফাৰ্ষ্ট হ'ব ছোৱালীৰ আৰু তাৰপিছত ল'ৰাৰ তো নেকি কিবা ক'বি নেকি একো নাই মজা লাগে তো আপোনালোকে গ্ৰীণ আৰু আপোনাৰ ব্লু দুটা হাউচৰ খেল হ'ব তো আপোনালোকে চাই থাকক মজা পাব ছোৱালীবিলাকৰ কাবাডী খেল চাই চাওক কেনেকৈ খেলে চাওক কেনেকুৱা খালি খান নোহোৱা হৈ যায় মই পাৰিলো ন আৰু এটা গ্ৰুপ আছে আপোনাৰ ৰেড আৰু য়েলো এই দুটা কাবাডী খেল হ'ব চাওক কোনে জিকিব পাৰে আৰু আপোনালোকে চাই খেলখন চাই মজা পাব আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো চাই চাগে আপোনালোকে ইণ্টাৰেষ্ট পাব বহুত ইণ্টাৰেষ্ট পাব বহুত মজা পাব কাৰণ ছোৱালীবিলাকৰ কাবাডী খেল তো কেনেকৈ খেলে চাওক আপোনালোকক আৰু দেখাম আৰু মই চাম আপোনালোকক কোনে জিকিব Sok yellow sok. ফাইনেলি আজিৰ কাৰণে খেলটো শেষ হ'ল তো আজি কি খেল হ'ল আপোনালোকৰ সব মই এইটো ভিডিঅ'টোৰ জৰিয়তে দেখাইছোঁ তো আপোনালোকৰ যদি ভিডিঅ'টো চাই যদি কিবা এটা ভাল লাগিছে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুন আছে তো প্লিজ মানে মই ৰিকুৱেষ্ট কৰি কৈছোঁ আপোনালোকক যে প্লিজ মানে মোৰ MS Assam ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আই এম ৰিকুৱেষ্ট টু এভৰি ওৱান প্লিজ ডু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'